বন্ধু বান্ধৱীসকল, আমি জানো যে হিলিয়াম বা হাইড্ৰজেন গেছৰ দৰে পাতল কোনো গেছ কোনো এটা বেলুনত ভৰাই দিলে সেই বেলুনটো ওপৰলৈ উৰি যায়। কিন্তু স্ক্ৰীনত দেখা পাই থকা বেলুনটোত তেনেকুৱা ধৰণৰ কোনো গেছ ভৰোৱা নহয়। তথাপিও এই বেলুনটো কেনেকৈ আকাশলৈ উৰি যায়, এই বিষয়ে জানিবলৈ চাই থাকক আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈ। আপুনি নিশ্চয় জানে যে বায়ু যেতিয়া গৰম হয় তেতিয়া সেই গৰম বায়ুখিনি ওপৰলৈ উৰি যায়। আৰু যদি নাজানে এতিয়াতো গমেই পালে। এতিয়া আপুনি স্ক্ৰীনত দেখা পাই থকা বেলুনটোৰ নাম হ'ল হট এয়াৰ বেলুন। আৰু বতাহ গৰম হ'লে ওপৰলৈ উৰি যায়। এই সূত্ৰটো ব্যৱহাৰ কৰিয়েই এই হট এয়াৰ বেলুনবিলাক আকাশলৈ উৰি যায়। যি কথাটো নেকি ইয়াৰ নামটোৰ পৰাও আমি গম পাব পাৰোঁ। হট এয়াৰ বেলুন মানে গৰম বতাহৰ বেলুন। আৰু এতিয়া আপুনি নিশ্চয় বুজি পাই গ'লে যে এই বেলুনবিলাক কেনেকৈ আকাশলৈ উৰি যায়। কিন্তু এতিয়া আপোনাৰ মনত নিশ্চয় এটা প্ৰশ্ন আহিছে যে এই বেলুনটোৰ ভিতৰত এই গৰম বতাহ বা বায়ুটো ক'ৰ পৰা আৰু কেনেকৈ আহে? হয়, আপুনি ঠিকেই প্ৰশ্ন কৰিছে। চাওক, ইয়াত এই যে বক্সৰ দৰে আপুনি দেখা পাই আছে, এই বক্সবিলাকক কেপচুল বুলি কোৱা হয়। আৰু এই কেপচুলত জুই জ্বলোৱাৰ কাৰণে ইন্ধন বা গেছ চিলিণ্ডাৰ নিয়াৰ লগতে মানুহ বা পেছেঞ্জাৰ লৈ যোৱাৰ সুবিধা আছে। আৰু এই কেপচুলৰ উপৰিভাগটোত কেপচুলত কেৰি কৰি লৈ যোৱা গেছৰ সহায়ত জুই জ্বলাই দিয়া হয়। আৰু জুই জ্বলাৰ কাৰণে বায়ুখিনি গৰম হয়। আপোনাক মই আগতেই কৈছোঁ যে গৰম বায়ু সদায় ওপৰলৈ উঠে। কিন্তু চাওক, ইয়াত গৰম বায়ুখিনি ওপৰলৈ উঠি এই বেলুনৰ ভিতৰত সোমাই যায় আৰু কোনোফালেই ওলাই যাব নোৱাৰে। আকৌ তলত এই জুই জ্বলি থকাৰ কাৰণে গৰম বায়ু বেলুনৰ ভিতৰলৈ সোমায়েই আছে, যাৰ কাৰণে ইয়াত ঊৰ্ধ্বমুখী বলৰ সৃষ্টি হয়। আৰু এই বেলুনৰ লগতে এই কেপচুল আৰু লগতে থকা সকলো মানুহ বা বস্তুবিলাক লৈ ওপৰলৈ উঠি যায়। এতিয়া আমাৰ সময় হ'ল হাথৰ আৰু ইয়াৰ উত্তৰৰ। আমাৰ আগৰ ভিডিঅ'ত দিয়া হাথৰটো আছিল এইটো। আৰু এই হাথৰৰ শুদ্ধ উত্তৰটো হ'ল শ্বাৰ্ট বা চোলা। যদি আপুনি মোৰ আগৰ ভিডিঅ'টো চোৱা নাই, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আগৰ ভিডিঅ'ৰ লিংকটো দিয়া আছে, তাৰ পৰা গৈ আপুনি আগৰ ভিডিঅ'টো চাই ল'ব পাৰে। আৰু আমাৰ আজিৰ হাথৰটো হ'ল এইটো। পানীৰ মাজত জন্ম হ'ল দুই আখৰৰ প্ৰাণী, শেষৰ আখৰ এৰি দিলে হয় মহাবাণী। যদি আপুনি এই হাথৰৰ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্টত জনাই দিব পাৰে। আৰু যদি নাজানে তেতিয়াহ'লে আপোনাৰ অপেক্ষা কৰিব লাগিব মোৰ নেক্সট ভিডিঅ' অহালৈকে। আৰু মই মোৰ নেক্সট ভিডিঅ'তেই এই হাথৰৰ উত্তৰটো আপোনালোকক জনাই দিম। থেংকছ ফৰ ৱাচিং।